হৰণ আৰু পাৰ্চেণ্টেজ কেনেকৈ উলিয়াই সেইটো শিকিম। আৰু আমি ইয়াতে যিমান পাৰে সিমান একদম একেবাৰে চিম্পল ফৰ্মুলা শিকিম। এতিয়া চাওক প্ৰথমতে যোগ আছে, এইটো যোগ লিখা আছে, ইয়াতে চাইছে আপোনালোকে এইটো, আৰু ইয়াতে 45 এটা ফিগাৰ আছে এইটো কলমত, আৰু চাইডৰ কলমত 45, এইটো যোগ কৰিব লাগে। একদম চিম্পল, ইকুৱেল টু দিব, এইটো কলমত চিলেক্ট কৰিব, প্লাছ চিন দিব, আকৌ এইটো কলম চিলেক্ট কৰিব, এণ্টাৰ মাৰি দিব, হৈ গ'ল 45 + 45 90। ক্লিক কৰিবৰ কাৰণে আমি কৰিম ইকুৱেল চিন দিম, প্ৰথম চেলত ক্লিক কৰিম, তাৰপিছত আমি মাইনাছ চিনটো লিখিম, তাৰপিছত নেক্সট কলমত ক্লিক কৰিম, এণ্টাৰ মাৰিম, চাওক 100ৰ পৰা 45 গ'লে 55। পূৰণ কৰাৰ কাৰণে চেম একেই, ফাৰ্ষ্ট ইকুৱেল টু চিন দিম, তাৰপিছত ফাৰ্ষ্ট চেলত চিলেক্ট কৰিম, তাৰপিছত এইটো দেখা পাইছে আপোনাৰ ষ্টাৰ চিম্বলটো, এইটো ক্লিক কৰিম, এইটো একচুৱেলি আষ্টাৰিস্ক বুলি কয়, আমি জেনেৰেলি ষ্টাৰ বুলি কওঁ, এইটো চিম্বল দিম, তাৰপিছত আকৌ নেক্সট এইটো কলম দিম, এণ্টাৰ মাৰিম। হৰণ কেনেকৈ কৰিম, ইকুৱেল টু দিম, এইটো ফাৰ্ষ্ট চেল চিলেক্ট কৰিম, ডাঙৰ নাম্বাৰ, তাৰপিছত আমি বেকশ্লেছ দিম, তাৰপিছত আমি নেক্সট কলম আমি কিৰে ডিভাইড কৰিম, আমি 10 ডিভাইড কৰিম, ক্লিক কৰিম, তাৰপিছত এণ্টাৰ মাৰিম। নেক্সট পাৰ্চেণ্টেজ কৰিব লাগে, ইয়াতে ধৰক 200টা ষ্টুডেণ্ট আছিলে, তাৰে 25টা এক্সামত পাছ কৰিছে, জাষ্ট ভাবি লওক কিমান পাৰ্চেণ্টেজ পাছ কৰিলে, বুলি চিম্পলি ইকুৱেল টু চিম্বল লিখিম, যিমান পাছ কৰিলে এইটো ক্লিক কৰিম, ডিভাইড চিম্বল দিম মানে বেকশ্লেছ, তাৰপিছত আমি এইটো যিটো টোটেল ফিগাৰ আছে ক্লিক কৰিম, এণ্টাৰ মাৰিম। এতিয়া চাওক 0.125 দেখাইছে, এইটো আমি একদম পাৰ্চেণ্টেজ দেখাব, এইটো চিলেক্ট কৰিম কলমটো, Shift Ctrl 5 একেলগত প্ৰেছ কৰিম, হৈ গ'ল।